So welcome back to my YouTube channel মানে স্বাগতম জনালোঁ গাঁৱলীয়া ব্লগ লাইভলৈ। তো আজি হৈছে মানে কাতি বিহু মানে হৈছে আমাৰ লোকেল ভাষাত কওঁ আমি কি কাতি গাছা। তো কাতি বিহু বুলি তো আমাৰ এইখিনি এৰিয়াৰ তো চবে ঔটেঙাই ব্যৱহাৰ কৰে। তো ঔটেঙাৰ চাকি তো ৰাতি আমাৰ মানে পাথৰত দিব লাগে মানে ধানবাৰীত। তো তাকে মই ঔটেঙা বিচাৰি যাই আছোঁ। আমাৰ খুলনা ঘৰত মানে এডাল গাছ আছে, তো তাতে যাই আছোঁ। গধূলি লুটিগিলা এখন জেগাত আহিমে চাকি দিয়াৰ কাৰণে। তো চাই থাকা একেলগে ব্লগটো। এই কাতি গাছা মানে ভাত পড়ব গোটেই হৈছে আমাৰ আগত ধানবাৰী পুখুৰীকেইটা চাকি ধুনীয়াকৈ বহি আছে, জেগালাই ফেলা হৈছে। ধানবাৰীৰ মাজত কাই বেৰাইছে এই মাহা ৰাগৰাইছে ধান মাহা। তো একো নাই, ধান পকিলে এইটো মই দেউতা আগে আগে যাই আছে, দেউতা আহিছে আগে আগে আৰু মই পিছে পিছে আগে আগে চলে হম। তো কিয় যাই আছোঁ তো গম পাইছাই নিশ্চয়। তো সময় হৈ গ'ল আবেলিৰ পৰা মোটামুটি চাৰে চাৰিটা হৈ গ'ল। তো এতিয়া আমি মানে ভালেকৈ এই জেগাটো দিব লাগিব না চাকি। তো প্ৰথমতে আমাৰ ইয়াতে 2 বিঘা আছে, 2 বিঘাটোত প্ৰথমতে আমি চাকিটো দি লওঁ। মই নাযাওঁ তাত, দেউতা যাওঁ মানে পূৰা ফেৰ হৈ আছে, পানী শুকা নাই। দেউতাই তাত যাব, যাই কিনে চাকি দিব। ইয়াতে যায় না তাতে যায় প্ৰথমতে চাই লওঁ। কাতি গাছা বুলি আমি মানে বেলেগ একো নিয়ম নকৰোঁ, এইটোৱেই পৰা বেয়াকৈ ৰ'দ আহিছে সেইকাৰণে চিনি পাব পাৰে। তো গাইছ এইটোৱেই কাতি গাছা কাতি বিহু বুলি আমি মানে ধানবাৰীত মানে ধানটো ফল আহিছে। তো ইয়াতে আমি মানে চাকি দিম। প্ৰথম কথা হৈছে এইটো চাকি দিম, তাৰপিছত আমি কিয় দিম আৰু ঘৰত বাৰীত এনেকৈ মানে দি দিম আৰু। আমি আহি পালোঁ ফিচাৰী বৰ্তমান। এই তাত মানে খেতি আছে আমাৰ। ধানবিলাক চাওঁচোন কেনেকৈ হৈছে, পূৰা সেউজীয়া পূৰা মানে ক'ৰবাত পকিছে। তো গাছ কাতি গাছা বুলি তো দেউতাৰ লগত আহিলোঁ। এতিয়া মানে দেউতাক নমাই দিলোঁ, মানে তাত মানে পূৰা বোকা পানী পূৰা ফেৰ হৈ আছে। তো চাকি দিয়াৰ কাৰণে এজন গ'লে হয়। তো দেউতাৰ লগত যাব বিচাৰিছিলোঁ, তো নালাগে, তো মই যাই আছোঁ। তো দেউতাক নমাই দিলোঁ, তাৰপিছত মই ৰাস্তাৰ পৰা চাই আছোঁ। এইটোৱে ধানবাৰী। তো ভালে হৈছে, বেয়া হোৱা নাই ধানটো। চাওক না কেনেকুৱা কি ফেৰ চাচোন চা, পূৰা পানী এইফালেদি গৈ আছে দেউতাই। আৰু পথাৰখন চাওকচোন, পূৰা সেউজীয়া আৰু মাজে মাজে সোণালী কালাৰ ৰং হৈছে। আৰু বেলাটো ডুবু ৰাস্তাটো বেয়া হৈছে কেনেকৈ গৈছে। তো এইটো আছিল বাৰিষাত, এইবাৰ এইটো হৈছে নতুনকৈ চুমুহা আছে মানে ৰাস্তাটোৰ অৱস্থা বেয়া হৈ গৈছে। ৰাতি হ'লে এইবিলাক মাছ মাৰিবলৈ আহিছিলোঁ আমি বাৰিষাত। কেনেকৈ ই ধুনীয়া হৈছে, এইবিলাক পূৰা মাছ মাৰিছিলোঁ, বোকা একদম বাৰিষাত পূৰা মাছ মাৰিছিলোঁ। তো মাছ মৰা ভিডিঅ' আনিব মোবাইল আনিব নোৱাৰে না, লগাই আছে মানে। আৰু এইটো কি ফুল গছ কওক, আপোনালোকে কমেণ্ট কৰি কওক কি গছ হয় এইটো। আৰু দেউতাই তাত জ্বলা আৰম্ভ কৰি দি দিলে। ৰ'দৰ কাৰণে কোৱালিটিটো ঠিক নহ'ব পাৰে ভিডিঅ'ৰ। ফটোটো ভাল লাগিছে এইবাৰ। তেল চেল ঢালি লৈ কিনে এতিয়া কিবা কি কয় এইটো কিবা কৈ দিব, কাতি গাছাৰ নিয়ম যিটো এটা শ্লোগান গায় না, দেউল বুলি, এইটো কৈ দিব। সেইটোৱে আৰু আপোনালোকে চাই থাককচোন, আপোনালোকৰ ফালে কেনেকৈ কি কৰে আৰু আমাৰ ফালে কেনেকৈ পাৰ্থক্যটো আপোনালোকে চাই থাকক। এইবেলাটো ডুবু চানিজ ডুবুং। এতিয়া মই ঘৰলৈ যাওঁ, দেউতাক ইয়াতে নমাই দিওঁ।
দেউতা সেইফালে গৈ আছে, তাৰ পৰা আহি কিনে ইয়াতে আহিলোঁ। তো গাইছ মই তাৰে পৰা ফটাফট আহিলোঁ, মানে বেলাটো যাই আছে আৰু 2টা জাত দিবলৈ আছে। তো এতিয়া ঘৰ হ'ল দহাত, আমাৰ এতিয়া দহাত দিয়াৰ কাৰণে বেলাটা আগ গেলে আন্ধাৰে হ'ল। এতিয়া দিব হ'লোঁ মই। তো ইয়াৰে পৰা দি কিনে আৰু এইফালে নদীৰ পাৰত এইফালে আছে অলপমান মাটি, তো তাতেও দিব যাব লাগিব। তো এইটো নিয়মে দিয়াটো, আপোনালোকে মাত্ৰ চাই থাকক আৰু শেষলৈকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিবি। চেনেলটোত মোৰ বেছি ছাবস্ক্ৰাইবাৰ নাই, তো আপোনালোকে অলপ ছাপোৰ্ট কৰিবি। চাবাচোন কি গান গাওঁ, শুনা থাকা আগতে। দেউল 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 দেউল, লগৰ ধান আউল জল, আমাৰ ধান মুঘা চাউল, দেউল 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 দেউল। তো গাইছ মোৰ দিয়া হৈ গ'ল। আমাৰ সৰু সৰু যে লোন চেলফি ষ্টিক দিল চাই কেনেকৈ বনাইছোঁ পুৰা একেবাৰে মজা বনাইছোঁ, ডাঙৰ আছে পুৰা জৰা চৰা দি কিনে। তো সিটো আছিল আমাৰ ধানবাৰীতে সৰৰ গুৰিত, আৰু আহি পেলাই এটা আছিল আগত এই গাইছ মানে মোৰ মানে কেমেৰা উঠা মানুহ নাই না, কেমেৰামেন নাই। তো নিজে বনাই দিছোঁ আৰু নিজে উপস্থিত বুদ্ধিত চেলফি ষ্টিকৰ লগত এডাল খুটি জং কৰি বান্ধি লৈছোঁ এনেকেই আৰু।